আমাৰ প্ৰশ্ন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শাসনত থাকোঁতে তেনেকুৱা কাম কৰিছিল নেকি? কাৰণ এজন মানুহক হাথিয়াৰ দি ফচাবলৈ যোৱা ব্যক্তি প্ৰমোদ বড়ো নহয়। প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো ব্যক্তিক হাথিয়াৰ দি ফচাবলৈ যোৱা মানুহ নহয়। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে BTCত অস্ত্ৰৰ জনজননী বন্ধ হৈছে। হাগ্ৰামা মহিলাৰী সেই সময়ত দেখা হিতেশ বসুমতাৰী ঘৰত ট্ৰাংকত থকা হাথিয়াৰবিলাক এতিয়া ক'ত গ'ল? যোৱাকালি আমি এটা মন্তব্য হাগ্ৰামা মহিলাৰীৰ পৰা শুনিবলৈ পাইছোঁ, নিশ্চয় আপোনালোকে সেইটোৱে সুধিছে। তো হিতেশ বসুমতাৰী সংক্ৰান্তত এটা খুব ডাঙৰ কথা প্ৰমোদ বড়োৰ এগেইনষ্টত কৈছেই। কথাটো হ'ল আমি পঞ্চায়তে এইটো নৎসাত কৰিছোঁ। কাৰণ এজন মানুহক হাথিয়াৰ দি ফচাবলৈ যোৱা ব্যক্তি প্ৰমোদ বড়ো নহয়। আপোনালোকে প্ৰত্যেকেই জানে, BTC তথা সমগ্ৰ অসমবাসীয়ে জানে, এজনেই আমি দেখিবলৈ পাইছোঁ ব্যক্তি যিয়ে নন ভায়োলেন্স ডে আপচুত থকা সময়তে আৰম্ভ কৰিছিল। যিজন মানুহৰ মন মানসিকতা নন ভায়োলেন্স, গতিকে ভায়োলেন্স কৰিবলৈ যোৱা ব্যক্তি প্ৰমোদ বড়ো নহয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইটোৱে এনেকুৱা ধৰণৰ কথা প্ৰথমবাৰৰ বাবে কোৱা নাই, আগতো কেইবাটা কথা কৈছে। গতিকে এইবিলাক ৰাজনৈতিক ব্যক্তি, ৰাজনৈতিক ভাষণ হিচাপে আমি ধৰি লৈছোঁ। কিন্তু এইটো একেবাৰে আমি UPৰ পৰা টোটেলি নৎসাত কৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো ব্যক্তিক হাথিয়াৰ দি ফচাবলৈ যোৱা মানুহ নহয়। আমাৰ প্ৰশ্ন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শাসনত থাকোঁতে তেনেকুৱা কাম কৰিছিল নেকি? আৰু এটা প্ৰশ্ন আছে যে 2012 চনৰ পৰা কেইবাজনো শীৰ্ষস্থানীয় BPFৰ নেতা যেনে মনোজ কুমাৰ ব্ৰহ্মৰ ঘৰত 47 পাইছিলে, জাইলা ৰাজীৱ ব্ৰহ্মৰ ঘৰত পাইছিলে। তো এই ব্যক্তিসকলৰ ঘৰত যেতিয়া হাথিয়াৰবিলাক পাইছিল, সেই হাথিয়াৰবিলাক কাৰ আছিল? প্ৰমোদ বড়োৱে সেইবিলাককো ফচাইছিল নেকি? আৰু 3 নম্বৰ প্ৰশ্নটো হ'ল, যিজন ব্যক্তিক হাথিয়াৰ দি ফচোৱা বুলি যোৱাকালি মিডিয়াৰ সন্মুখত কৈছেই, তো হিতেশ বসুমতাৰীৰ ঘৰত হিতেশ বসুমতাৰীৰ লগত ট্ৰাংকে হাথিয়াৰ থকা বুলি এটা সময়ত হাগ্ৰামা মহিলাৰীয়ে কৈছিল, যেতিয়া হিতেশ বসুমতাৰীৰ এগেইনষ্টত আছিল। গতিকে সেই ট্ৰাংকত থকা হাথিয়াৰবিলাক হিতেশ বসুমতাৰীয়ে ক'ত থ'লে, এতিয়া যিহেতু নিজৰ দলটোতে আছে, সেই হাগ্ৰামা মহিলাৰী এইটো ৰাজহুৱা কৰিব লাগে। গতিকে আমি UPৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ হাগ্ৰামা মহিলাৰীক, তেনেকুৱা বিৰূপ মন্তব্য কৰিব নালাগে। ৰাজনীতিৰ নামত ৰাজনীতি কৰিবলৈ গৈ ভাল মানুহৰ এগেইনষ্টত এনেকুৱা এলিগেশ্যন লোৱাটো ভাল কথা নহয়। প্ৰমোদ বড়োৱে এজন ব্যক্তি যিয়ে BTCৰ সমগ্ৰ BTCৰ লগতে অসমত শান্তি স্থাপন কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাই যোৱা 2020 চনত সক্ষম হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে BTCত অস্ত্ৰৰ জনজননী বন্ধ হৈছে। মানে এক্সট্ৰিমিষ্টৰ প্ৰব্লেমটো নোহোৱা হৈছে, BTCত শান্তি প্ৰতিষ্ঠা হৈছে। গতিকে এই ব্যক্তিজনৰ এগেইনষ্টত এলিগেশ্যন লগাবলৈ যাওঁতে হাগ্ৰামা মহিলাৰীয়ে অলপ ভাবা উচিত। আৰু আমি বাৰম্বাৰ এইটো কথাই প্ৰশ্ন কৰিম, হাগ্ৰামা মহিলাৰীয়ে সেই সময়ত দেখা হিতেশ বসুমতাৰীৰ ঘৰত ট্ৰাংকত থকা হাথিয়াৰবিলাক এতিয়া ক'ত গ'ল? আউটডেটেড লিডাৰ, BPFৰ ভেটি সৰ্বোচ্চ নোহোৱা হৈছে। গতিকে মানুহখিনিক বচাবলৈ, মানে নিজৰ কৰ্মীখিনিক বচাবলৈ, মাইণ্ডটো ধৰা সুস্থ ৰাখিবলৈ এইটো এটা পৰিকল্পনা বেলেগৰ বুলি নিজৰ মানে কৰ্মীখিনিক ওচৰত আভুৱা ভৰাইছে। গতিকে এইটো অসমবাসী BTCবাসীয়ে কোনো প্ৰকাৰে বিশ্বাস নকৰে। গতিকে নিজৰ দলৰ ভেটিটো ৰখাৰ কাৰণে, নিজৰ কৰ্মীখিনিক মানে অলপ সন্তুষ্ট কৰাৰ কাৰণে, ধৰি ৰখাৰ কাৰণে এই অপযশটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত পেলাইছে। গতিকে আমি পুনৰবাৰ কৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ দৰে এজন শান্তিশীল ব্যক্তি, যিয়ে নন ভায়োলেন্সক বিশ্বাস কৰে। আমি গান্ধী জয়ন্তী যি 2 অক্টোবৰ, এই 2 অক্টোবৰটোত তেখেত আপচুত থকা দিনৰ পৰা আজি UPত থকা দিনলৈকে 2 অক্টোবৰটো অহিংসা দিৱস হিচাপে আমি পালন কৰিছোঁ। গতিকে এনে এজন ব্যক্তিৰ ওপৰত সাধাৰণতে এলিগেশ্যন ল'ব নালাগে। গতিকে ৰাজনৈতিক ব্যক্তিয়ে যি মন যায় আচলতে তাকে ক'ব নালাগে। এইটো পুলিচৰ হাতত, পুলিচে নিজে গৈ ঘৰত চাৰ্চ কৰি হাথিয়াৰ পাইছে। আৰু এতিয়া সম্পূৰ্ণ প্ৰক্ৰিয়াটো ন্যায়ালয়ত আছে, তদন্তৰ আওতাত আছে। গতিকে হাগ্ৰামা মহিলাৰীয়ে কি সুৰত কি ভাবি কৈছে আমি আচলতে এইটো অজ্ঞাত। হাগ্ৰামা মহিলাৰীৰ ওপৰত তেনেকুৱা অভিযোগ বহুত আছে, কেছ আছে। গতিকে তেখেতসকলে হয়তো এনেকৈও হ'ব পাৰে, যেনেকৈ হাগ্ৰামা মহিলাই নিজে এটা সময়ত এক্সট্ৰিমিষ্ট হৈছিল, মূল সুঁতিলৈ ঘূৰি আহিল। সেই সময়ত বহুত বন্দুক মানে আছিল, এতিয়া সেই বন্দুকবিলাক আকৌ পুলিচে যেতিয়া তদন্তত লাগি গ'ল, গতিকে ধৰিব বুলি ভয় কৰি এইটো এটা ৰাইজক মানে আভুৱা ভৰাৰ কাৰণে এইটো এটা কথা কৈছে। গতিকে আমি বিশ্বাস কৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই এনেকুৱা কাম কেতিয়াও নকৰে। আৰু অনাগত দিনতো BTCত যি শান্তিৰ মানে বাতাবৰণ আৰম্ভ হৈছে, গতিকে এইটো দীৰ্ঘদিনলৈ এটা অব্যাহত থাকিব।
পৰৱৰ্তীতে কি হ'ব আমাৰ বৰ্তমান BTRত যি ৰিডিলিমিটেশ্যন বৰ্তমান লোকসভা নিৰ্বাচনৰ কাৰণে ইলেকশ্যন কমিশ্যনাৰে যি ডিচিশ্যন লৈছে আমি শুনিছোঁ আমাৰ BTR অঞ্চলত দুখন লোকসভা সমষ্টি হ'বলৈ গৈ আছে কোকৰাঝাৰ আৰু আমাৰ ওদালগুৰি সমষ্টি ইয়াৰে যি আমাৰ দলীয় সভাপতি অৰ্থাৎ BTRৰ প্ৰধান চিফ ছাৰে যি সিদ্ধান্ত লয় আমি সেইমতেদি আমাৰ দলীয় সিদ্ধান্ত ল'ব আৰু ইয়াত আমি ভাবোঁ আমাৰ যেহেতু ইয়াত BTR দুখন সমষ্টি এই দুখন সমষ্টিত আমাৰ UPPL তৰফৰ পৰা আমি দাবিটো থাকিব আমাৰ দলীয় হিচাপে 39 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम COVID-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामजाफैनो हागोन थङा जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक सेन्टार क'क्राझार